हेलो एवरीवन মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কালি যেহেতু সানডে আছিল সেইকাৰণে ভাবিলো অলপ ফুৰি আহংগৈ। এফালে আহিছিল আমি নাগালেণ্ডত তুলি পাহাৰ চাবলৈ বুলি, আৰু এইটো জেগা কিবা খাকছি নে কি বুলি কয় মই ভালদৰে নাজানো। তাৰপিছত আহিলো নাগালেণ্ডৰ মেইন তুলিলে। তাৰপিছত মই যিমানকণ পাৰোঁ সিমানকণ কেমেৰা ৰেকৰ্ড কৰিব চেষ্টা কৰিছোঁ, কিন্তু মানে ৰিয়েলত যিমান ধুনীয়া ন সেইটো উঠা নাই। আৰু এইফালে সৰু সৰু ৱাটাৰফলো আছে। তাৰপিছত আমি হোটেলতো ৰৈছিলোঁ, কিন্তু সানডে কাৰণে দোকানবিলাক বন্ধ আছিল, তাত একো খোৱা নহ'ল সেইকাৰণে। আৰু মই গৈছিলোঁ তিয়ক জগদ্বাৰৰ পৰা 12:30 বজাত গৈছিলোঁ, তাত পাইছিলোঁগৈ 2টামান বজাত। আৰু যিহেতু ৰাস্তাবোৰতো অলপ ওখ থাকিবই, পাহাৰ ৰাস্তা অলপ বেয়াও আছে। মেইন ভিউ পইণ্টটো যেতিয়া পালোঁগৈ তাত ইমানেই ভাল লাগিল। তাত কি জানেনে, অলপ চিপকৈ বৰষুণো দি আছিল, ইমান বেছি ভাল লাগিলে। আহিবতো মন যোৱা নাছিল। তাৰপিছত আহি পেলাই আমি ৰেষ্টুৰেণ্টত সোমালোঁ, আমগুৰিত ৰখিলোঁ, তাত অলপ কিবা খালোঁ। তাত যিহেতু তাত একো খাবলৈতো নহ'ল, দোকানবিলাক বন্ধৰ কাৰণে। আৰু ভিডিঅ'টো আজি ইমানতে আছিল, আজিলৈ আহিছোঁ, বাই।